বাগানত এটা ঘৰতে 10টা কম পৰিয়ালক ঢুকাই রাখেন নাই আর আপনি মানकर क्वार्टर में देखबा टाइल्स लगल बेढ़ा 2-3टा गाड़ी और मानकर साड़ी कपड़ा पहन आज যদি सरकार का कराते नहीं कराते से चीज के नहीं देखबो बोले हमने के कायल घेचा में फांसी लगाई एखन बोला के फांसी लगा जोरदार तालियां एसटी नहीं देना सिकर ले भोट नहीं देबे हमने तो देश नहीं खोज रहे देश खोज रहे एसटी खोजिसलो আমার আইডেন্টিটি এই আইডেন্টিটি কে যদি দিব নোৱাৰে তাহলে তো কি হল সরকার রে একেবারে বেয়া আর তেখেতসকলে সাংবিধানিক সুরক্ষা পোৱা নাই হেতুৰ কাৰণে আমি বিজেপি চৰকাৰ অহাৰ লগে লগে অসমত আমি 3 মাহৰ ভিতৰত উইথিন 6 মান্থ লগে লগে এসটিকৰণৰ ক্ৰিয়া একেবাৰে কমপ্লিট কৰিম বুলি কৈছিল মোদী যেতিয়া আমাৰ কোকৰাঝাৰত আহিছিল তেতিয়া নিজে কৈছিল কিন্তু সেই কথাটো আজি কিন্তু একেবাৰে মিছলীয়া হৈ গ'ল যেহেতু তেখেতসকলে ইলেকশন ম্যানিফেস্টোতো লিখিছিলে যে আদিবাসীবিলাকক এসটি দিয়া হ'ব বুলি কিন্তু সেই মিছলীয়া কথাটো কিন্তু আজি প্ৰুভ হৈ গ'ল হেতুৰ কাৰণে আজি আমি ওপেনলি ক'ব খুজি আছো অসম আদিবাসী ছাত্ৰ সন্থা ওপেনলি বিজেপিক সমৰ্থন কৰিছিল ওপেনলি বিজেপিৰ কাৰণে কেম্পেইন কৰিছিল আজি ওপেনলি আমি তেখেতসকলক চ্যালেঞ্জ দি আছো যে এবাৰ আপোনালোকে যদি চৰকাৰ বনাব পাৰে বনাই দেখাওক এবাৰ আপোনালোকক আমি দেখাই দিম যে আপোনালোকে আদিবাসীক নেগলিজেন্সি কৰি পেলাই আপোনালোকে কি কৰিব পাৰে হেতু আপোনালোকে এবাৰহে গম পাব এই নেক্সট ইলেকশনত আদিবাসীবিলাকে বিজেপিক এবাৰ সঠিক এনসার দিব কাৰণে সাজু হৈ আছে হেতুৰ কাৰণে বিভিন্ন ঠাইত অসমৰ চাৰিওকোণত আমাৰ আদিবাসীবিলাকৰ গণহুংকাৰ গণজাগৰণ গণসমাবেশ চলি আছে একটাই মাত্ৰ কাৰণ হ'ল যেটো আদিবাসীবিলাকে পাৰ্মানেন্ট সলিউশনহে বিচাৰিছিল পাৰ্মানেন্ট যেটো নেকি আজি আমি এসটি পাব লাগে এসটি স্ট্যাটাস ইটোই বিচাৰিছিলো আমি 3000 পইচা আইওয়াই ঘৰ ৰেশন কাৰ্ড ফ্ৰী চাউল আমি বিচৰা নাই এই মোবাইল আমি বিচৰাও নাই তেখেতসকলে কি কৰিব খুজি আছে মোবাইল দি পেলাই হে দুখীয়া শ্ৰেণীৰ মানুহবিলাকৰ ল'ৰা ছোৱালীক ধ্বংস কৰাৰ ক্ষেত্ৰত লাগিব খুজিছে নেকি আজি নেটৰ যোগে যে কিমান বেয়া বেয়া বস্তুবিলাক চলি আছে সেই মোবাইলটো চাই সেই দুখীয়া ঘৰৰ ল'ৰা ছোৱালীবিলাক কি হ'ব আমাৰ মানুহবিলাকে মোবাইলৰ যেটো পজিটিভ মেৰিট পইণ্ট এইটো গম নাপাব গাঁৱৰ মানুহবিলাকে বাগানৰ মানুহবিলাকে গতিকে এইবিলাক আমাৰ জাতিক ধ্বংস কৰাৰ এটা সিগনেল হয় ঠিক তেনেকৈ আজি 3000 টকা দি পেলাই আমাৰ মানুহক বুৰ্বক বনাব খুজি আছে এলেহুৱা বনাব খুজি আছে সেইটো নকৰি পেলাই আমি বাগানৰ হাজিৰা যেটো নি আকৰ্ডিং টু মিনিমাম ৱেজ এক্ট হেতুৱে লাগু কৰিব দিছিলো সেই মিনিমাম ৱেজ এক্ট এটো কিয় লাগু কৰিব নোৱাৰে এটো সাংবিধানিক হয় এটো ৰাইট হয় এটো আইন হয় এই আইনটো কিয় লাগু কৰিব নোৱাৰে সেই আইনৰ মতে 350 টকাহে লাগু কৰিব কাৰণে দিছিলো তাৰ ওপৰত যদি যাতে জি দিব খোজে দিব পাৰে আজি এই কম্পেয়াৰ টু দিস বেলেগ ষ্টেটত কিন্তু 300 400 500 টকা আছে আমি এটো খোজা নাই অসমৰ ৰেটৰ হিচাপত মিনিমাম ৱেজ এক্টৰ হিচাপত আমি খুজিছিলো 350 টকা বাগানত দিব লাগে যেহেতু বস্তুৰ ইমান দাম আজি আলুৰ ক পিয়াজৰ কম মিঠাতেলৰ ক যিকোনো বস্তুৰ বহুত দাম বাঢ়াই দিছে কোনে বিজেপি সরকার বাড়াইছে আমি তো বাড়াও নাই না আর সেই ফলত আজি 3000 টকা দি পেলাই আদিবাসী কি করব খুঁজেছে এনলি ফর দ্যাট মাত্র জিয়াই থাক আর বিজেপিক ভর দে আর একো করব না লাগে এতিয়া গণতান্ত্রিক হিসাবত যদি আন্দোলন করব লাগা হয় গণতান্ত্রিক হিসাবত যদি আন্দোলন করব যাও তেতিয়াহলে কি করে পুলিশক পঠাই পেলাই এরেস্ট করব কারণে ধমকি দিয়ে আন্দোলন কিয় কৰি আছে এইবিলাক ধমকি দিয়ে তেতিয়াহলে আজি ভাৰত স্বাধীনে হৈছে গণতান্ত্ৰিকৰ আন্দোলন হিচাপতে স্বাধীন হৈছে আজি মহাত্মা গান্ধীক তেখেতসকলে অপমান কৰি আছে এইটো আমি বুজি পাওঁ আজি গণতান্ত্ৰিক হিচাপত 1947 আজি ভাৰত স্বাধীন হৈছিল এটো কি হেতে বুজি নাপায় এটো কি সন্মান দিব নিবিচাৰে তেতিয়াহলে মাত্ৰ 15 আগষ্ট 26 জানুৱাৰীত এই ন্যাশনাল ফ্ল্যাগটো যে উৰাই পেলাই স্যালুট মাৰলে নহব ইয়াৰ মানুহৰ অৱস্থা ব্যৱস্থা কৰি দিব পাৰিব লাগিব তেতিয়াহে আমি প্ৰাইম মিনিষ্টাৰ বা ভাৰতৰ চৰকাৰ বুলি আমি সন্মান কৰিম অন্যথা আমি সন্মান কৰিব নোৱাৰো কাৰণ তেখেতসকলে শপত খাইছে আর শপত খাই কৈছিল जो करेंगे हमने भारत का पब्लिक लिए करेंगे বুলি কৈছিল অসমৰ কাৰণে কৰিম বুলি কৈছিল এটা কক না 4 বছৰ পাৰ হৈ গল এটা 5 বছৰ হ'ব ধৰিছে স্পেশালি আদিবাসীৰ কাৰণে কি কৰিছে এটা মান দেখাই দিয়কচোন কিবা কৰিছে নেকি এই দলং এই কংগ্ৰেছৰ দিনত দলং বিলাক বনালে হেতু মাত্ৰ ফিতা কাটিছে আৰু এটা ইলেকশন কালি আছে এটা আধা খিলা স্থাপন ফিতা কাটি আছে কিবা কৰা দেখা পাইছে নে দেখা পাইছো আমি একো নাই উল্টা ট্ৰেন বিক্ৰী কৰিলে আমাৰ গুৱাহাটীৰ এয়াৰপৰ্টটো বিক্ৰী কৰিলে কালিপুৰী বাগানো বিক্ৰী কৰিব থাকিব কি থাকিব এটা কৈ আছে যে ধন মেলা পইচা মেলা আৰু ডাইৰেক্ট কোনা ভাই পইচা দি আছো কিনি আছো বিজনেস কৰি আছো কোনা
কিয় ধন মেলা চন মেলাৰ কথা কৈ আছা আমিতো কোনোদিন ধন মেলাৰ দাবী দিয়া নাই আমাৰ আদিবাসী কোনোবা সংগঠন দিছে নেকি দাবী ধন মেলা কৰ বুলি কৰাই নাই আমি দাবী কৰিছিলোঁ আমাক এছটি দিব লাগে উই ৱান্ট এছটি যিটো নেকি আমাৰ ফাণ্ডামেণ্টেল ৰাইট মৌলিক অধিকাৰ তাৰ পেছত হ'ল সেকেন্ড পইণ্ট হ'ল আদিবাসীবিলাকৰ যুগ যুগ ধৰি আজি ম্যাদী পাট্টা পোৱা নাই সেই আমাৰ নিজৰ মাটিৰ ম্যাদী পাট্টাই বিচাৰিছিলোঁ বেলেগৰ মাটিৰ পাট্টা বিচৰা নাই 3 নম্বৰত হ'ল বাগানত থকা আদিবাসীবিলাক ন্যূনতম হাজিৰা কমচে কম 350 পাব লাগে সেইটোৱে বিচাৰিছিলোঁ কিন্তু কি কৰিলে এই মাত্ৰ তিনটা চাৰ্টাৰ অফ ডিমাণ্ড সেইটোকে ফুলফিল কৰিব নোৱাৰে তেতিয়াহ'লে কিহৰ চৰকাৰ সেইবিলাক ভয় পদৰা চৰকাৰ বুলি ক'ব লাগিব তেহঁতৰ সাহস নাই তেহঁতসকলে মাত্ৰ ঢল ঢাল বজাই আছে ডেভেলপ কি ডেভেলপ হ'ল কওকচোন দেখাওকচোন আই ৱাই ঘৰ দি দিলে ডেভেলপ হয় এইটোতো বেলেগ চৰকাৰ আছিল তেতিয়া হৈছিল কালি কোনোবা চৰকাৰে ইও দিব বিনামূলীয়া চাউল আজিতো আগতো পাইছিলোঁ এতিয়াতো কি কৰিলে আগতো 30 কিলো চাউল পাই আছিলোঁ এতিয়াতো উল্টা কমাই দিলে কিমান 12 কিলো মাত্ৰ পাওঁ তেতিয়ালৈ কি কৰিছে 10 বিঘা মাটিত আজি 3 বিঘাৰ মাটিৰ পাট্টা দি আছে আৰু 7 বিঘা মাটিটো কোনে ল'ব তাৰ মানে এইটো লুটপাট দিছিনা দেখা পোৱা হৈছে না আমি আজি বাধ্য হৈছোঁ আজি আদিবাসীবিলাকৰ যে মাত্ৰ 3 বিঘা মাটি নাইতো 10 বিঘা 20 বিঘা 30 বিঘা মাটি আছে তাৰ মানে 3 বিঘাৰ মাটিৰ পাট্টা দিব আৰু বাদ বাকি মাটি পাট্টাবিলাক চৰকাৰী হয় বুলি লুটিব আৰু তাত মানে কি এই কমাৰ্চিয়েল ষ্টাৰ্ট কৰিব তাত কি কৰিব কৰ্পোৰেট বহাব ইণ্ডাষ্ট্ৰি বহাব কাৰ মাটিত আদিবাসীৰ মাটিত আরে ভাই আপনি কি কৰিব খুজি আছে অলৰেডি দুখীয়া হয় আদিবাসী আৰু এই দুখীয়াকে আপোনালোকে মাৰি আছে দ্যাট মিন্স হোৱাট ডাইৰেক্ট এণ্ড ইনডাইৰেক্ট ইউ আৰ ডুইং দ্যাট মাৰ্ডাৰাৰ সো यू आर द कल्प्रिट हु आर डूइंग दिस इनजस्टिस टू आर आदिवासी पीपल इसलिए हम लोग बोलने चाहते हैं इन नेशनल लेवल जो आदिवासी असम में है वो आदिवासी के लिए बीजेपी सरकार कुछ नहीं कर रहा है जास का बोल रहा है कि आदिवासी के लिए विकास कर रहा है कहाँ सा विकास सबका साथ सबका विकास कहाँ किया है आपने आप तो मुकेश अंबानी का विकास किया है असम का नागरिक के लिए कुछ नहीं किया है आपने जो आपका पास डाटा है तो दिखाओ ना भाई कहाँ किया कितना विकास किया है असम के लिए किसका लिए किया है कहाँ किया है जो भी किया है ना सिर्फ अपना दिखावट के लिए किया है और कुछ नहीं किया है और जो भी दिखावट किया है ना वो परमानेंट सोल्यूशन नहीं है वो तो कल भी खत्म हो सकता है इसलिए हम लोग असम का उरंग मुंडा संताल खड़िया उड़िया सौरा हो करके बोलने चाहते हैं अगर आपको वोट चाहिए तो पहले एसटी दो हम लोग को उसका बाद हम लोग वोट देंगे कि नहीं देंगे सोचेंगे एसटी दो ना आपको कितना वोट चाहिए जितना वोट चाहिए हम लोग उतना देंगे लेकिन आप एसटी नहीं देंगे ना ये एक भी वोट नहीं देंगे वो हम लोग का कसम है इसलिए असम वासी होकर के हम लोग बोलने चाहते हैं असम में तो जो आप करना था ना वो कुछ नहीं किया क्योंकि असम में सब चीज़ है आपको इंडस्ट्री बैठाना जो भी करना इधर अच्छा से हो सकता था लेकिन आपने कुछ नहीं किया है क्योंकि इधर में रॉ मटेरियल्स बहुत ज़्यादा है लेकिन वो रॉ मटेरियल्स आपने क्या किया है वो तो अपने NRN ऑयल उसको भी बिक्री कर दिया है उसको तो कुछ प्रोटेक्शन नहीं दिया है ना इसलिए बीजेपी सरकार को हम लोग बोलने चाहता है यू आर नॉट ए गवर्नमेंट ऑफ द पीपल यू आर द गवर्नमेंट ऑफ द बिजनेस पर्सन प्राइवेटाइज कर रहा है आप लोग नो सारे चीज़ को प्राइवेटाइज कर रहा है तो सरकारी कहाँ बचेगा आप जो भी नौकरी देंगे ना वो तो प्राइवेटाइज होगा ना वो तो क्या होगा वो तो परमानेंट नहीं होगा रेगुलराइज नहीं होगा तो जॉब का वैल्यू क्या रहेगा इसलिए हम लोग आदिवासी होकर के बोलने चाहते हैं अगर इस बार तो नहीं दिया ना एसटी इसलिए आदिवासी ने खत्म कर दिया है बीजेपी को वोट नहीं देंगे इसलिए 2 दिन के पहले तो झूठ बोल के बोला था ना विथिन दिस मंथ विल गिव यू द एसटी बोल के बोला था लेकिन नहीं दिया इसलिए हम लोग का प्रूव हो गया इसलिए आदिवासी इतना सीधा साधा आदमी है ना जो जबान दिया था हम लोग जबान का अनुसार हम लोग किया था वोट दिया था बीजेपी को बिना मूल्यों में वोट दिया था लेकिन आज क्या है कुछ नहीं दिया इसलिए हम लोग को कुछ नहीं चाहिए इसलिए बीजेपी को हम लोग वोट नहीं देंगे हम लोग खत्म कर दिया यही है हम लोग का मेसेज এইটো সংঘ হয় এটা সংগঠন আছে আমাৰ ভাইবিলাকে হয় তেখেতসকলে নিজৰ চাৰ্টাৰ অফ ডিমাণ্ড পূৰা কাৰণে সেইবিলাক কাম কৰিছিলে গতিকে তাত তেখেতসকলৰ নিজস্ব এটা চাৰ্টাৰ অফ ডিমাণ্ড আছে নিজস্ব এটা দাবী আছে সেই দাবী লৈ পেলাই গৈছিল য'ত নেকি আদিবাসীৰ কাৰণে এটা ভাল কাম হ'ব কিন্তু সেইবিলাক বস্তুবিলাক বুজিব নোখোজে নুবুজি পেলাই তেখেতসকলে ডাইৰেক্ট লাঠি চালনা আজি কৈ দিব খুজি আছোঁ ব্ৰিটিছে তো লাঠি চালনা ব্ৰিটিছৰ সময়তো গুলি মাৰিছিলে কিন্তু পাৰিলে না ব্ৰিটিছে শাসন কৰিব নোৱাৰিলে আৰু সেইটোৱেই যদি কামটো বিজেপি চৰকাৰ যদি আৰম্ভ কৰিব লাঠো চলনা পাব্লিকৰ কথা নুশুনি পেলাই লাঠো চলনা কৰে তেতিয়াহ'লে এই লাঠিটো উল্টা ঘূৰিব সিহঁতৰ ফালে সেইটো আমি নকৰোঁ ভগৱান আছে ভাই ভগৱানতকৈ কোনো ডাঙৰ হ'ব নোৱাৰে বিজেপিও ডাঙৰ হ'ব নোৱাৰে সেইকাৰণে কৈ দিব খুজি আছোঁ ইউ আৰ দ্য গভৰ্ণমেণ্ট অফ আৱাৰ পিপল ইউ ডোণ্ট ডু দ্যাট which is injustice to us because you have been committed that you will service to our people इसलिए हम लोग बोलने चाहते हैं कि आपने जो कमिट किया था ना उसका उल्टा कर रहा है इसलिए वो उल्टा आपका पास ही होगा ইটোৰ কাৰণে মই ক'ব খোজোঁ যে আদিবাসীবিলাক ইমান সুস্থ শান্ত চিধা চাধা মানুহক যদি তেখেতসকলে এনেকুৱা কৰে নহয় ভগৱানে এনে মনে মনে নাথাকে ভগৱান বোলা বস্তু আছে আৰু তেখেতসকলে বহুত ধৰ্ম বিশ্বাস কৰে না ভগৱান আজি মন্দিৰ বনাই আছে সেই মন্দিৰৰ অৱস্থা কি হ'ব কাৰ কাৰণে মন্দিৰ বনাই আছে কোনটো ভগৱান সেই ভগৱানটো আমাৰো হয় না সেই ভগৱানৰ পৰা সিহঁতে পানিছমেণ্ট পাব না নাই মানৱৰ কাৰণেতো ভগৱান গুৰু ছাগলীৰ কাৰণেতো ভগৱান নহয় না তেতিয়াহ'লে মানৱকে যদি মানৱতা দিব নোৱাৰে
তেতিয়াহ'লে এই ধৰ্মগুৰি দেখাওয়াটো লাভ নাই এইটোৰ কাৰণে আমি স্পষ্ট কৈ দি আছোঁ আমাৰ চিধা কথা আমি কংগ্ৰেছক সমৰ্থন কৰিম বুলি এইটো কোৱা নাই আমি এতিয়া চাই আছোঁ আমাৰ আলোচনা চলি আছে বিজেপিক বৰ্জন কৰিম ভোট বৰ্জন নকৰোঁ সেই বুলি আমাৰ নিজস্ব যেহেতু আমাৰ অলৰেডি ডিক্লেয়াৰ কৰিলে আমাৰ আদিবাসী পাৰ্টি আছে আমাৰ আদিবাসী পাৰ্টিকে দিম বেংৰাই হওক যি হওক তাকে ভোট দি যাম আৰু তাৰ লগত আমি মিলিজুলি আঞ্চলিক দল যিমান আছে অসমত আঞ্চলিক দল আমাৰ বিভিন্ন জনগোষ্ঠীৰ সিহঁতে মিলি পেলাই আমি আঞ্চলিক হিচাপৰ আমি আঞ্চলিকৰ চিন্তা কৰি পেলাই নিজস্ব এটা চৰকাৰ বনোৱাৰ কাৰণে আমি চিন্তা কৰি আছোঁ আজি ৰাইজৰ দলে হওক বা আমাৰ এজিপিয়ে হওক তেখেতসকলে আমাৰ ভাইয়ে হয় তেখেতসকলে আঞ্চলিক হয় আমিও আঞ্চলিকৰ মানুহ হয় আমি নেশ্যনেল লেভেলৰ কাৰণে আমি এতিয়া চিন্তা নকৰোঁ যিহেতু আমাৰ আঞ্চলিক লেভেলৰ আমাৰে যে বহুত প্ৰব্লেম আছে সেইকাৰণে আমাৰ ভাইবিলাক কিবা এটা প্লান কৰি আছে তেখেতসকলে যদি ভাল কৰি আছে অভিয়াছলি তেখেতসকলৰ লগত বহি পেলাই যদি ভাল হয় নিশ্চয় আমি তেখেতসকলৰ লগত মিলিজুলি একেলগত কাম কৰিম